এভৰিৱান, আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো বিশেষ একো নহয়, মই দুৰ্গা পূজা আৰু দেৱালী অফাৰত মিছো আৰু ফ্লিপকাৰ্টৰ পৰা কিছুমান বস্তু লৈছিলোঁ। চাওঁ ব'লকচোন বস্তুবিলাক কেনেকুৱানো। এইটো বেগ লৈছোঁ, বেগটো ভালে। এয়া দুডাল চেইন আছে, এইটোৰ ভিতৰতো ইয়াত ৰেইনকোট থাকে, এইটো এটা হলক, এইটো পানী দিব পৰা আছে, আৰু এইফালে এডাল যে চেইন আছে, এইটো খুলি দিলে এইটো বৰষুণ আহিলে ৰেইনকোট আছে, এইটো বেগটো যেনেকৈ পিন্ধাই দিব পৰা যায় যাতে বৰষুণ নপৰে। এইটো এনেকৈ দিলে বৰষুণ নপৰে, ধুনীয়াকৈ লগাব সুবিধা আছে। এই বেগটো স্কাই বেগৰ হয়, ভালেই। ইয়াৰ প্ৰাইচটো মোৰ মনত নাই, মই স্ক্ৰীণত দি দিম কিমান আছিলে। ইয়াত এইটো লক কৰিব পৰা সুবিধাও আছে, এইডাল এনেকৈ কৰি এডাল চেইন এনেকৈ সোমোৱাই দিলে এইটো ধুনীয়াকৈ লক হৈ গ'ল, একো বস্তু পৰি নাযায়। বেগটো বৰ্তমান ভালেই, আমাৰ ভাল লাগিছে সেইবাবে আমি লৈছোঁ। ইফালে ৰেইনকোট থয়, এইডাল ষ্টেটনাৰ, ক্ৰিম্পিং কৰা ষ্টেটনাৰ হয়, এইটো লভাৰ কোম্পেনী। ইয়াৰ প্ৰাইচটো কিমান আছিলে মই পাহৰিছোঁ, স্ক্ৰীণত দি দিম। সেয়া চব অফাৰত লোৱা হয়। এইডাল এইটো চুইচ অফ অন কৰা, এইডাল বৰ্ডত দিব লাগে, ভালেই। এইডাল ট্ৰাইপড হয়, এইডাল অফাৰতে লৈছিলোঁ। ইয়াৰ লগত এইডাল আহিছে আৰু এইটো ৰিম'ট আহিছে। লাইট জ্বলে, এইটো দিলে অফ অন কৰি দিলে ফটো উঠিব পৰা যায়। এডাল ব্লুটুথ কানেকশ্যন আছে, চুইচটো টিপি দিয়াৰ লগতে এনেকৈ জ্বলি যায়। এডাল এনেকৈও লগাব পাৰে, এইফালে আৰু এইফালেও লগাব পাৰে। মোবাইলটো থ'বৰ কাৰণে এনেকৈ টানি দিলেই হ'ল, টানি খাই যায়। এইডালৰ প্ৰাইচটো মই স্ক্ৰীণতে দি দিম। এইডাল যেনেকৈ ভাঁজ দিয়ে তেনেকেই হয়, এয়া যেনেকৈ কৰে তেনেকেই ৰখি যায়। ভালেই বস্তুকেইটা, বেয়া নহয়। এইটো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। এইটো কি হোল্ডাৰ, ইয়াত চাবি থ'ব পাৰি, চাৰ্জাৰ থ'ব পাৰি, ইয়াত মোবাইল চাৰ্জ কৰি থ'ব পাৰি, ইয়াত কিবা কিবি থ'ব পাৰি। এইটো কাঠৰ হয়, দেখি ভাল লাগিছে। এইটো ওম আছে, এইকেইটা অমীয়া ফুল। ইয়াত চাবি তাবি এনেকৈ থৈ ওলমাই থ'ব পৰা যায়। এইটো মোৰ ভাল লাগিছে,
আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। লাহেকে খোলা লাহেকে। ইমান ডাঙৰ বস্তু। তিনটা বেলুনত আহিছে। তিনটা বেলুনত আহিছে। তিনটা বেলুনত আহিছে। পঢ়িবৰ কাৰণে টাইম চাব আহিছো। এইটো ফ্লিপকাৰ্টৰ পৰা আনিছে। ইয়াৰ প্ৰাইচ 200-300 টকা আনিছে। এইটো ফ্লিপকাৰ্টৰ পৰা অনা হৈছে। ইয়াৰ প্ৰাইচটো হৈছে 209 টকা। 209 টকা। কি কাৰণে আনিছে কোৱা? মই পঢ়িবলৈ টাইম চাবলৈ আনিছো। মই মিছোৰ পৰা ব্লাউজ এটা আনিছো। চাওঁ আহকচোন। এইটো হয় মুগা ৰঙৰ। ইয়াত গুণা ফুল আছে, এম্ব্ৰইডাৰী গুণা ফুলৰ, আৰু লগতে পাইপিং আছে। ভালে ব্লাউজটো ভিতৰত এয়া বেয়া নহয়। ইয়াতে চুমকি লগোৱা হৈও আছে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।